নমস্কাৰ ৰডো ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আহিছোঁ বিশেষ ঠাইলৈ। বিশেষ ঠাই মানে নাগালেণ্ডৰ হয় জেগাডোখৰ। নাগালেণ্ডৰ HotaHoti নামৰ জেগাডোখৰ। তাত আহিছোঁ আমি, মোৰ এজন চিনাকি হয়। তো নগা মানুহবিলাকে কেনেকৈ খেতি কৰে, তেওঁলোকৰ জীৱন কেনেকৈ অতিবাহিত কৰে, সকলোবোৰ আজি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই যাওক। হৈছে নাগালেণ্ডৰ সুন্দৰ জেগা, কেনেকৈ খেতি কৰে সকলো দেখুৱাম। এয়া হৈছে নাগালেণ্ডৰ এডোখৰ বিখ্যাত জেগা HotaHoti। এইটো বাগান আপোনাৰ লগা না অলগ আছে, পুলি লগাইছে। গছ বি লগাব লাগিব না এইটো। আচ্ছা, বহুত গৰম ইয়াত। অসমত যিমান গৰম তাতকৈ দুগুণ গৰম ইয়াত পাহাৰত। এয়া হৈছে নাগালেণ্ড। আপোনাৰ লগা আছে না? ভাল আছে দেই। এইটোতো চাচি আছে না? পাৰফিউম পুৰা হ'ব না? চাচি পুৰা লগাইছে না? দৰৱ মাৰিছে বাগানতে। ভাল আছে দেই এইটো। নেক্সট ইয়েৰটো না ডাঙৰ হৈছেতো অলপ। পাহাৰতে বেছি ভাল হয় না চাহটো, পানী বি নুৰুকে ইয়াতে। একো কাম নাই, একদম ফৰ লগা। এইটো কুচুবাৰী চব লগা পাব ইয়াতে। নাগা আনাৰস আছে দেই। এইটো গুটিটো একদম ভাল পাই আছে। ফুল কচু ভাবি কাম লাগিছে। নেটৱৰ্কটো ইমান প্ৰব্লেম ইয়াতে। তাল নাযাওঁ ওপৰলৈ। চাহপাত চবতে পাহাৰ 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 পাহাৰ, খেতি। এইটো কি হয়? ভাং গম নাপায় না। তিল আছে না, তিল গাছ। তিল গাছ আছে না এইটো? এতিয়া আপুনি এফালে যাওঁ তাতে চব তিল আছে। কিমান দাম আছে এইটো? এই চাওক তিল গছ, কচু গছ, তাৰপিছত এইটো তিতা কেৰেলা, তাৰপিছত আছে অমিতা,
আম গছ, মাটি কঁঠাল, আনাৰস মানে, তাৰপৰা এজোপা হৈ গ'ল ওলকচু। ভাত কি বনাইছে? এতিয়া আমি খাম এয়া ফিকা নগা চাহ। আমি তেওঁলোকৰ ঘৰত কেম্পত বহি আছোঁ। আৰু ইয়াতে বহুত গৰম। আমি বৰ্তমানে চাহ খাম। একচুৱেলি চাহ মানে এইটো নগা ভাষাত কি কয়? ফিকা খালাপ বুলি কয়। পূৰা সম্পূৰ্ণ তিতা চাহ। তাৰপাছত ইয়াত ভাত খাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ লগতে, ক'তো নাযাব, বহিয়ে থাকিব আৰু হৈ যাব ভাবি অকল সেই দৰকাৰ হ'লে মই ল'ব। এতিয়া ভাত খাম আমি তেওঁলোকৰ খেতিত। চাওক তাকো কলপাতত, সম্পূৰ্ণ প্ৰাকৃতিক তৰিকাৰে কলপাতত ভাত খোৱা মজাই বেলেগ। ভাত খোৱাটো হৈ গ'ল, ভাত খাই উঠিলোঁ। এতিয়া আপোনালোকক বৰ ধুনীয়া বস্তু এটা খাম। সেই বস্তুটো আপোনালোকে চাওক, কি ধুনীয়া পৰিৱেশ মই দেখাই আছোঁ ছাৰ। খেৰৰ ঘৰটো দিছে, তাত থাকি পেলাই খেতিখিনি সুৰক্ষা কৰে। আমি তেওঁলোকৰ ঘৰৰ পৰা সেই গুচি আহিলোঁ, মানে ঘৰৰ পৰা মানে কেম্পৰ পৰা, সেইটো আমি থকা কেম্পটো আপোনালোকক সেই দেখাই আছোঁ ৰ'ব। এই এটা আছে আমি থকা ঘৰটো, সেইটো আমি থকা ঘৰটো। আমি তাতে ভাত খালোঁ, চাহ খালোঁ। চাহ মানে খালা, তেওঁলোকে বাঁহৰে এনেকৈ দলং বনাই লৈছে। আৰু তেওঁলোকে কঁকালত কেনেকৈ দাহ লয় সেইটো চাওক। দাখন কঁকালত কেনেকৈ ভৰাই থয়, এনেকৈ দাখন কঁকালত ভৰাই থয়। আকৌ এনেকৈ উলিয়াব। এইটো বেলটো কি? এইটো কিহৰ বেল আছে? এইটো ৰাবাৰ আছে। ৰাবাৰ নি? পাইপ কাটি কিনি বনাই দিছে। চামৰা নহয় না? চামৰা নহয়। এইটো এনেকৈ দাহ ভৰাই থয়। বৈ ভাং গছ। গছজোপা তাত সম্পূৰ্ণ এইজোপা গছ, এইজোপা দেখাই নি? এইজোপাই ওলাই থাকে। মানে গানকেইটা কিমান ভাগ ভাগকে আছে দেই। এটা বেলেগ গান আছে, এটা বেলেগ গান আছে। কিমান যদি আপুনি এনেকুৱা পাতটো ওলাই থাকে নে, এই ভাং গছজোপাত এইটো দি দিলে সেইটো গান ওলাই। আৰু অৰিজিনেল গান আপোনাৰ এইটোত কিবা এই মানটাই খেতিৰ পৰা আহিছে। এইটো খেতি দেখিবলৈ আহিছে ককাই ঘৰতে। চব্জি লৈছে। কিহে? মহে আকৌ আমাৰ লগতো পিছি আৰাম আছে না। কোনটো ৰাস্তা কোনটো? চাৰিটা। ভিডিঅ'টো ইয়াতে সমাপ্ত আজি। ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান হ'লেও ভাল লাগিলে লাইক এটা আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আৰু নেক্সট ইয়াৰ পাছতো এনেকুৱা ভাল ভাল ভিডিঅ' পাই থাকিব যদি ছাবস্ক্ৰাইবটো কৰি থৈ যায়। আৰু লাইকটো মাৰি দিলে ভাল লাগিব, আকৌ ভিডিঅ' বনাবলৈ মন যাব। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। সমাপ্ত কৰাৰ পাছত আপোনালোকক নাজাৰাহে দেখাই দিছোঁ। আৰু তাৰ লগতে সেই নাজাৰাকেইটা আছে আপোনালোক আৰু ভাল পাব, সেইকাৰণে লাইকটো সেই কৰি থৈ যাব আৰু ছাবস্ক্ৰাইবটো সেই কৰি থৈ যাব। ধন্যবাদ। বুম বুম কৈ দে।
এইকেইটাও বয়াত লগাই দিম কেলা লগাই দিবা টপা টপ আহি গৈছে